জীৱন এইটোৱে জীৱন য'ত থাকে দুখ বিষাদ মৌজ মস্তি আবেগ ইত্যাদি কিন্তু সেই দুখ বিষাদ মৌজ মস্তি are not complete without some মক্কেল friends এই মক্কেল ফ্ৰেণ্ডছবিলাকেই হৈছে ৰিয়েল বেষ্ট ফ্ৰেণ্ড কেতিয়াবা যদি সিহঁতক কিবা কাৰণত কিবা হেল্প খোজা প্ৰথমতে আং বাং কাৰ্জি কিমান বাহানা কিন্তু লাষ্টত গৈ দেখিবা তোমাৰ সেই কৰিবলগীয়া কামখিনি অলৰেডি ফিনিছড এনেকুৱাবিলাক থাৰ্ড ক্লাছ কাম সিহঁতৰেই মহিমা সেইকাৰণে ইহঁতৰ এটা নিকনেম চালা কুত্তা আৰু কমিনা কিন্তু এক্সাম হলৰ কথা অলপ বেলেগ সেই চাৰিকোণীয়া প্ৰকাণ্ড ৰুমটোত থকাটো গোটেইকেইটা কমিনাই থাকে কিন্তু সিহঁতে বিহেভ এনেকুৱা কৰে যেনিবা আমি দাপৰ যুগৰ কোনোবা ঘূৰ শত্ৰুহে অৱশ্যে আৰু কেইটামানৰ কথা আৰু অলপ বেলেগ সিহঁতে এক্সামৰ 3 ঘণ্টাৰ ভিতৰৰ 2.5 ঘণ্টাটো কুৱেশ্যন পেপাৰৰ পিছফালে ড্ৰয়িং কৰাতেই মগ্ন তাৰপিছত যেতিয়া লাষ্ট আধা ঘণ্টা সময় বাকী থাকিব তেতিয়াৰ পৰাহে সিহঁতে কলমটো হাতত ল'ব তাৰপিছত এনেকুৱাকৈ লিখিব আই ঐ দেহি যেনিবা তাৰ হাগাহে লাগিছে